শিমলু হাইস্কুলৰ অধ্যক্ষ তেখেতক সন্মান জনাইছে এটি ফুলাম জাপিৰে পুণ্যপ্ৰভা শইকীয়াই। আমার সৌভাগ্য যে আমি এই অনুষ্ঠানত বিশিষ্ট আন এগৰাকী ব্যক্তিক আমি লগ পাইছোঁ। সেইগৰাকী হ'ল আমাৰ ব্লক এডুকেশ্যন অফিচাৰ শ্ৰীযুত ৰঞ্জন দাস। তেখেতক আমি আপোনালোকৰ আগত পৰিচয় কৰাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু তেখেতক এটি ফুলাম জাপিৰে আদৰণি জনাইছে আমাৰ সহ শিক্ষয়িত্ৰী ফেৰিনা দাসে। মাতৃপতি মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক ৰূপম ৰাজখোৱা ডাঙৰীয়া, অন্য এইখন বিদ্যালয় শংকৰদেৱ শিশু বিদ্যালয়ৰ অন্যান্য সহশিক্ষক শিক্ষয়িত্ৰীবৃন্দ, প্ৰধান শিক্ষক আচাৰ্যসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ ৰাজ্যখনৰ কাৰণে এটি উল্লেখযোগ্য দিন আৰু প্ৰতি বছৰে যিগৰাকী ৰূপ কোঁৱৰ শিল্পী আমাৰ তথাৰ আজিৰ এই গ্ৰন্থ উন্মোচনী সভাৰ সভানেত্ৰী মহোদয়া, আমাৰ অতি শ্ৰদ্ধা দুৰ্গা নেপাল ছাৰ মুখ্য কৰি ছয়দুৱাৰ শিক্ষাখণ্ডৰ সন্মানীয় বিঅ ৰঞ্জন দাস ডাঙৰীয়া, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে জীৱনত প্ৰথমবাৰৰ বাবে এখন গ্ৰন্থ উন্মোচন কৰিবলৈ আহিছোঁ। মই নিজে গ্ৰন্থ লিখা নাই আজিলৈকে, দুই এটা বিজ্ঞান বিষয়ক বা শিশু বিজ্ঞান সমাৰোহৰ লগত জড়িত দুই এটা প্ৰবন্ধ লিখিছোঁ। তথাপিও এনেকুৱা ধৰণৰ বিভিন্ন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছোঁ মই, থাকি ভাল লাগে। আজি বিজ্ঞান বিষয়ৰ এখন গ্ৰন্থ, ছাত্ৰ ছাত্ৰীসকলৰ 10ৰ ষ্টুডেণ্ট আছেনে ইয়াত? ক্লাছ 10ৰ নাইকিয়া। আৰু ইতিমধ্যে আমি সকলোৱে জানো যে এইবাৰৰ পৰা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 45 নম্বৰৰ 45 মাৰ্কছৰ MCQ আহিব, মানে মাল্টিপল চইচ কুৱেশ্যনছ। তাত 4টা অপশ্যন থাকিব, ABCD, যিকোনো এটা নিৰ্বাচন কৰি পেলাই আমি OMR চিটত ফিল আপ কৰিব লাগিব। আৰু তাৰ কাৰণে ইতিমধ্যে বজাৰত আমি দেখিছোঁ বিভিন্ন ধৰণৰ কিতাপ ওলাই গৈছে। ইতিমধ্যে মই কেইবাখনো কিতাপ চাইছোঁ তেনেকুৱা, কিন্তু প্ৰায়বিলাক কিতাপে আচলতে কিছুমান অনভিজ্ঞ ব্যক্তিৰ দ্বাৰা লিখা হোৱা কিতাপ, ব্যৱসায়িক ভিত্তিত লিখিছে। প্ৰায়বিলাকে ভাল নহয়, উত্তৰবিলাক ভুল, প্ৰশ্নবিলাক ভুল, পাতা তৈয়াৰ কৰি উলিয়াইছে। বহুত ভুলৰ মাজেদি কিতাপখিনি বজাৰত উলিয়াই দিছে, যিবিলাক পঢ়িলে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱাতকৈ অপকাৰহে হ'ব। মই এই মুহূৰ্ততে ইয়াত যিখন আজি কিতাপ উন্মোচিত হ'ব, সেই কিতাপখনত অকণমান সময় চকু ফুৰাই দেখিলোঁ। দেখি পেলাই খুব ভাল লাগিলে। বিজ্ঞানৰ আটাইকেইটা অধ্যায়ক সামৰি পেলাই যিখিনি কুৱেশ্যন ছেট আপ কৰা হৈছে, তাৰ প্ৰিণ্টিং কোৱালিটিটো খুব ধুনীয়া হৈছে। আৰু দুটা প্ৰশ্ন দেখিলোঁ, খুব সুন্দৰ ব্যতিক্ৰমী প্ৰশ্ন ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু উত্তৰবিলাকো পৰাপক্ষত শুদ্ধ হৈছে যেনে লাগিছে। গোটেইখিনি চোৱা নাইকিয়া হয়, কিন্তু তথাপিও দেখাত খুব ভাল লাগিছে। আৰু মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ এই পুথিখনে সফল হ'ব। মই প্ৰথমতে আনুষ্ঠানিকভাৱে কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ।